আচলতে 2022 চনতে এখন হেৰুৱা বাইক KTM ডিউক আৰু আমি 2022 চনৰ পৰা অনুসন্ধান চলাইছিলোঁ আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰি আঞ্চলিক টাইম ছাত্ৰ সন্থাই যৌথ প্ৰচেষ্টাত গোপন সূত্ৰ পণ খেদি আজি চিমেণ্ট চাপৰি এজন যুৱক সঞ্জয় দাস তেখেতক আমি গোপন সূত্ৰ পণ খেদি তেখেতক আটক কৰি আমি চিমেণ্ট চাপৰি আৰক্ষীৰ হাতত চমজাই দিওঁ আৰু বাইকখন 2022 চনতে তেখেতে চুৰি কৰিছিলে বুলি আমি জানিব পাৰিছোঁ। ধৰাটো দেখা আমি বিশেষভাৱে তেওঁ যিজন ব্যক্তিক বাইকখন বিক্ৰী কৰিছিল সেই বিক্ৰী কৰা ব্যক্তিজনে আমাক সম্পূৰ্ণ তথ্যসমূহ আমাক দিয়াৰ ফলত তেখেতৰ ঘৰতে আমি আটক কৰিছোঁ সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰি আঞ্চলিক টাইম ছাত্ৰ সন্থাৰ যৌথ অভিযানত। বাইকখন বৰ্তমান ক'ত আছে? বাইকখন বৰ্তমান চিলাপথাৰ কোনোবা এজন গেৰেজত তেখেতে মেৰামতি কৰি আছে বুলি আমাক জনাইছে। ব্যক্তিজনক কি বিচাৰিছে? ব্যক্তিজনে যিজনে চুৰ কৰিছে চুৰজনক কঠোৰতম শাস্তি দিবৰ বাবে আমি আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ আৰু তেখেতৰ প্ৰথম নহয় আৰু অন্যান্য ধৰণৰ চিমেণ্ট চাপৰিত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যত তেখেত লিপ্ত আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে আৰক্ষী প্ৰশাসনক আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰি আঞ্চলিক টাইম ছাত্ৰ সন্থাই কঠোৰতমভাৱে শাস্তি দিবৰ বাবে আমি দাবী জনাইছোঁ। আমি আৰক্ষী প্ৰশাসনক এয়াই দাবী জনাম যে এনেধৰণৰ কাৰ্য যাতে ভৱিষ্যত দিনত আৰু দুনাই নঘটে সেইবাবে ভাল পদক্ষেপ ল'বলৈ তেখেতলোকক আমি দাবী জনাম। লগতে আমাৰ এই চিমেণ্ট চাপৰি অঞ্চলত আজি বহুত দিনৰ পৰাই তেনেকুৱা ধৰণৰ বাইক চুৰি কাণ্ডই হওক গাড়ী চুৰি কাণ্ড তেনেকুৱা সংঘটিত হৈ আছে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক আজি য'ত যেনেকৈ আমাৰ সুমূত্ৰ ওলাইছে তেখেতৰ পৰাই যেন আমাৰ যি আৰু ভৱিষ্যত দিনত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহওক তেখেতক কঠোৰতম শাস্তি দি পেলাই ভৱিষ্যত দিনত তেনেকুৱা ঘটনা নহ'বলৈ দাবী জনাম। তেওঁৰ লগত আৰু কোনোবা দুষ্কৃতিকাৰী আছে নেকি? দুষ্কৃতিকাৰী বুলিবলৈ তেনেকৈ থাকিব লাগে। তেখেতক আমাৰ আৰক্ষী যদি ভালকৈ জেৰা কৰে তেতিয়া নিশ্চয় ওলাই পৰিব চাগে। আমিতো আমাৰ যি চোৰাংচোৰা সূত্ৰে আমি চিলাপথাৰতে যিজনৰ লগত তেওঁ বাইকখন বিক্ৰী কৰিছিলে তেখেতে আমাক খবৰটো দিয়াতহে আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই ততাতৈয়াকৈ আহি পেলাই আৰু আমাৰ আটাচু চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আটাচুৰ লগ হৈ আমি যৌথ প্ৰচেষ্টাত তেখেতৰ যিখিনি ঘৰত গৈ পেলাই ল'ৰাজনক কৰায়ত্ব কৰি পেলাই আমি সোধ-পোছ কৰাত গোটেইখিনি তথ্য তেওঁ পিছত ক'বলৈ বাধ্য হ'ল। তাৰপিছতে তেওঁ থানালৈ আমি লৈ আহিলোঁ। লোৱাৰ পিছত তেনেকৈ গোটেই দায়িত্ববোৰ ওলাই গৈছে আৰু ডিটেইলছ। বাইকখন তেখেতৰে সম্বন্ধীয় কোনোবা ভাইক বুলি কৈছে চিলাপথাৰতে তাতে বিক্ৰী কৰা হৈছিলে। তেখেতে সেইজনে আমাক বহুত দিনৰ পৰাই যোগাযোগ কৰিবলৈ বিচাৰি আছিলে। যোগাযোগ কৰাৰ পিছত আমাক তেখেতে যেতিয়া বাইকখন তেখেতৰ ওচৰত পৰিলেগৈ তেতিয়া আমাক জনাইছিলে আৰু 22 চুৰ কৰিছিলে। তাৰ 3-4 দিন পিছত মই গম পালোঁ দেই মোক ভাইটিয়ে কৈছে মই গম পালোঁ। তাৰপিছত মই কৈছোঁ কাৰ পৰা বাইকটো চুৰ কৰিছে দেখা বুলি মোক ইনষ্টাগ্ৰামত দেখাইছে। তাৰপিছত মই কণ্টেক্ট কৰিলোঁ দাদাৰ লগত ৰাজীৱ কছাৰীৰ লগত মই কণ্টেক্ট কৰিলোঁ। মই মেছেজ কৰিছিলোঁ যে দাদা আপোনাৰ ফোন নম্বৰটো দিয়ক। সি মোক ৰিপ্লাই দিয়া নাই। তাৰপিছত মই কি কৰিলোঁ এনেই এৰি দিলোঁ আৰু তাৰপিছত সি কি কৰিছে বাইকটো বস্তাত সোমাই ৰাখিছে। পাত খুলি কিনে সোমাই ৰাখিছে বস্তাত। তাৰপিছত এনেই আছিলে 1-1.5 বছৰমান এনেকৈ আছিলে আৰু মোক তেল মাৰি আছে যে বাইকটো লৈ যা 10,000 দিলেই হ'ব তুই লৈ যা আৰু মোৰ কিবা নতুন মই মাটি কিনিছোঁ তাত যাব লাগে, ঘৰ বনাইছোঁ তাত যাব লাগে। তো মই কৈছোঁ বাইকটো নলওঁ। তাৰপিছত একদম বহুত তেল মাৰি আছে। তাৰপিছত মই উপায় নাপাই মই ল'লোঁ। বাইকটো লৈ পিনে মই আকৌ দাদাক কণ্টেক্ট কৰিলোঁ। 1 সপ্তাহৰ পিছত দাদাক কণ্টেক্ট কৰিলোঁ। তাৰপিছত দাদা আহি পিনে মোৰ লগত কণ্টেক্ট কৰিলোঁ। নামটো কিয় ইয়াৰ? চুৰ কৰাটোৰ নাম হ'ল সঞ্জয় দাস। মোৰ নাম হয় মেঘনাথ দাস।